আমাৰ এতিয়া কলগছ পুতা হ'ব। এয়া দেউতা গাঁটা খুন্দি আছে আৰু কলগছটা কাটি আনছে। এতিয়া আমি পুতিম আৰু আমাৰ দীপুলে কলগছ পুতি দি আছে। দেখাই দি আছো দে আপোনালোকক। দীপুলে বঢ়িয়া কৰি গাঁটা খুন্দি আছে, কলগছ পুতিব। এইটা আমার দীপুলে গাড়া খুন্দি আছে। দীপু অলপ খাই দে। হে চা চা ব্লগ বনাবা কৈছে নাচাবি চা দীপুলে এখন গাড়া খুন্দি আছে। এতিয়া এখন কলগছ পুতি দিব আৰু আমাৰো খুন্দা হৈ আছে। আমি এতিয়া আৰু আমি এতিয়া কলগছ পুতিম। আৰু ৰাতিপুৱাৰ পৰা যিহেতু বহুত ব্যস্ত, মন্দিৰত গৈছিলো, 1.5 ঘণ্টা 2 ঘণ্টা লাইন ধৰি ধৰি পূজাটো দি আহিলো। এতিয়া আমাৰ কলগছ পুতিম ইয়াতে। আমাৰ ফাইনেলি কলগছটো খাৰা হৈ গ'ল। কলগছ এতিয়া ইয়া কলগছটো ইমান ভাল নহল, অলপ মোটা অলপ ডাঙৰ লাগছিল, সৰু হৈ গেল। তো কলগছটা পুতা হলে এখন এইখিনি আমি মুচি দিম। গাইজ এতিয়া মই ৰাংগলী বনাই আছো, অলপ চলপ, ইমান নাজানো, এনে অলপ চাও উঠাই দি আছো। কেনেকা হয় আপোনালোকে কব। আৰু ফাইনেলি আমাৰ কলগছ চলগছ পুতা হৈ গেল। এতিয়া সন্ধিয়া চাকিটো জ্বলালে ভাল লাগিব। অলপ চলপ বনাই আছো, আবিৰো নাই, এইখিনিয়ে আছে। আবিৰটা বেয়া হৈ গৈছে, বগা হৈ গৈছে। ফাইনালি কমপ্লিট হ'ব। কমপ্লিট হোৱাটো আপোনালোকে চাই থাকক আৰু কেনেকা হৈছে কমেন্ট কৰিব। গাইজ মোৰ কমপ্লিট হৈ গ'ল আৰু একবাৰ মই আপোনালোকক দেখাই আছো মোৰ কিবা কয় কলগছ পুতা, তাৰপিছত ৰংগলী বনোৱাটো কেনেকুৱা হৈছে ক'ব দেই। এয়া ফাইনালি আমাৰ কলগছ পুতা ৰংগলী কমপ্লিট হ'ল। এতিয়া সন্ধিয়া আমি চাকিটো জ্বলাম আৰু কেনেকুৱা হৈছে কমেন্টটো কৰিব। আৰু কালাৰ দুটাই আছিল। আৰু মোৰ বেটি এতিয়া বেলপাত পাৰিব আৰু এটা লুকাই লুকাই দৌৰি আছে। তো এতিয়া ফাইনেলি বাহিৰৰ কাম খিনি কমপ্লিট হ'ল। কালি যিহেতু চোতাল খিনি মুচাই আছিলে, তাৰমানে আজি ৰাতিপুৱা এতিয়া মই আৰু অলপমান মুচি দিলো, কাৰণ ৰাতিপুৱা বৰষুণ হৈছিল। বৰষুণ হোৱাৰ কাৰণে মানে গোটেই উটি গৈছে। আৰু আমাৰ যন্ত্ৰ পাতি বিলাক এখন ঘৰত লৈ যাম। তো সন্ধিয়া দেখাই আছো আপোনালোকক। গাইজ আমি হলো দুখীয়া মানুহ, আমাৰতো ইমান লাইট ঠাইত নাই, তথাপিও অলপমান লাইট এটা আছে, এটা নহয় দুটা আছে। অলপ ফিটিং কৰি আছো ঘৰত, যিহেতু ঘৰত ল'ৰা মানুহ নাই। দেউতাটো আৰু লাইনৰ বিষয়ে নাজানে কিছু, তাকে অলপমান গাইজ ফাইনালি মই আৰু দুটামান ৰং পালো। ৰং পাই কিনে আৰু অলপমান আঁকি দিলো। আৰু এইফালে মানে ইয়াতে চাকি দুটা দিম, তাৰপিছত তাতে অলপ বনাই দিলো আৰু ঘৰত লাইটটো ফিটিং কৰিলো। তো সেয়া লাইট জ্বলি আছে আমাৰ বাৰান্দাত, লাইটটো ফিটিং কৰিলো। মৰছিলো বাবা বেক কেমেৰা। আৰু ফাইনেলি এয়া লাইটটো লগালো বাৰান্দাত, যিহেতু ঘৰত নালাগালো। আৰু বাহিৰতো লগাবৰ কাৰণে মানে সেনেকুৱা দূৰৰ পৰা মানে কাৰেণ্টটো লগাব নাযায়, তাৰ কাৰণে মই নালাগালো, বাৰান্দাতে লগাই দিলো। কেনেকুৱা হৈছে কমেণ্ট কৰিব। আৰু এতিয়া আমাৰ সন্ধিয়া হৈ গ'ল। এতিয়া আমি গা চা ধুই কিনে চাকি থাকি দিওঁ। তাৰপিছত গাইজ আমি এতিয়া চাকিখিনি জ্বলাম। আৰু আমাৰ অলপ লেট হৈ গ'ল, কাৰণ ঘৰত চাকিগিলা দিলোঁ। আৰু এতিয়া আমি বাহিৰৰ কলগছত চাকিবিলাক দিম। ভণ্টি আৰু মই ৰেডি কৰি আছোঁ। তো আপোনালোকৰ কাৰ কাৰ চাকি থাকি দিয়া হ'ল কমেণ্ট কৰিব। আৰু আমাৰ গাঁৱৰ মন্দিৰটোত যাম, প্ৰসাদ দিব যাব লাগিব। গোটেই দিন আমি উপাস আছোঁ, একো খোৱা নাই। এতিয়া আমি চাকি থাকি দি কিনে আমি মন্দিৰত যাম।